ৰাজাই এৰি দিলে ইউটিউব। বহুত কষ্ট আছে দোকানখনত সোমাইছো। তেনেকৈ এতিয়া হেলমেটটো লগাই লওঁ, যিহেতু বাইক লৈ যাম। আৰু হেলমেটত GoPro লাগি গৈছে। আৰু এতিয়া চাওক কেমেৰাৰে। আৰু এটা কৈ আছোঁ ৰাজাৰ ওচৰলৈ। ৰাজাই মোক অথনি ফোন কৰিলে যে তোমালোক দুটা ওলাই গুচি আহা। ফাৰিজাৰ মোক মাতি পঠিয়ালে যে গাড়ীখন মানে পূৰা মডিফিকেশ্যন হ'ব, আজি কিবা কিবি হ'ব। আৰু আগৰ আপোনালোকে দেখিছিলে যে মিষ্টাৰ ৰাজা বুলি অসমীয়াত যে লিখা হৈছিল আৰু তলত ইংলিছত লিখা আছিলে সৰুকৈ। তাকে মানে এতিয়া ধুনীয়াকৈ এইটো মানে অকণমান চেঞ্জ হ'ব। চেঞ্জ কি হ'ব মই এতিয়া কৈ নিদিওঁ, ছাছপেঞ্চ অকণমান থাকক, যিহেতু ভিডিঅ'টো এতিয়া চাই ভাল লাগিব। তাকে আৰু মোৰ যোৱা ভিডিঅ'কেইটাত ইমান বেছি মৰম দিছে, বহুত বেছি ধন্যবাদ। বহুত বেছি ভাল লাগিছে, ইমান বেছি মৰম দিছে আপোনালোকে। আৰু লাইক কমেণ্ট, ইমান ধুনীয়া ধুনীয়া কমেণ্ট, মনটো বহুত ভাল লাগে আচলতে। মানে বুজাব নোৱাৰিম ভাষাৰে। এনেকৈ কেতিয়াবা নিজানত বহি কথা পাতিম আপোনালোকৰ লগত, বহুত ভাল লাগিব। তাকে এতিয়া স্পীড গৈ থাকোঁ, যিহেতু বহুত টাইম হৈ গ'ল। মানে মই দোকানত আছিলোঁ আৰু মোৰ মানে চিডিউলটো এনেকুৱা, মই দিনৰ 2টা বজালৈকে পূৰা হেৰি কৰিব লাগে, কাৰ ৱাছত লাগিব লাগে। গাড়ী ধুই থাকোঁ 2টামান বজালৈকে। দেখিছেনে কেনেকৈ পাৰ হৈ দিছে, কি ক'ব আৰু উপায় নাই। দিনৰ 2টামান বজালৈকে পূৰা কাৰ ৱাছত লাগিব লাগে। আৰু 2টা বজাত দেউতা আহি পায়। আৰু দেউতা আহি মেলি যেতিয়া দোকানত বহে, তাৰপিছত মই ভিডিঅ'ৰ বাবে ওলাই আহোঁ। সেইটো কাৰণে মোৰ ভিডিঅ' বনোৱা অকণমান দেৰি হৈ যায়। আৰু ৰাজাই ফোন কৰি আছিল বহুত টাইমৰ পৰা। মই তাক ক'লোঁ যে অকণমান ৰৈ দিয়া, দেউতা আহি লওক। আৰু আহি পাই গৈছোঁ আৰু বেছি দূৰ নাই। ৰাজা গাড়ীখন দেখিছোঁ সেইখন ৰাজা গাড়ীখন। ল'ৰা দেখিছেনে, পূৰা ভিডিঅ'ত লাগি আছে। ৰাজা ইমান দেৰি যে কেলে দেৰি মানে সেই ভিডিঅ' তাকে কৈ আছে একদম, আৰু ক্ষমা কৰিব আৰু। এইপিনে দেখিছে আপোনালোকে পুৰণা মিষ্টাৰ ৰাজা আৰু কিবা কিবি হ'বলৈ গৈ আছে, অকণমান মাথো অপেক্ষা। ইয়াৰ ভিতৰত চলি আছে বাকী ষ্টিকাৰৰ কামখিনি। ৰাজা লাগি আছে, মজা মজা। আৰু দাদা লাগি আছেনে? আৰু দাদাক মানে কালি মই কৈ থৈ গৈছোঁ যে কাইলৈ আহি আছোঁ, কেমেৰা চেমেৰা লৈ ভালকৈ চুবাম। হা দাদা, আজি মাথো মানে আপুনি কেমেৰা আগতে আৰু এইপিনে চাওক কিবা কিবি চলি আছে। আৰু এই দাদা ভাগৰ অস্ত্ৰ এই পাত, এইটো কেঁকো বাজি আছে, তাকে চাই আছোঁ আৰু কি ওলাই এতিয়া। নাই তুমি ইয়াত কামত সোমালা নেকি? ইউটিউব এৰি দিলা? ৰাজাই এৰি দিলে ইউটিউব। বহুত কষ্ট আছে দোকানখনত সোমাইছো। দিছে পেটছৰ বাহাৰ। আৰু আছোঁ বৰ্তমান আমি এতিয়া অ'টোজনত। আৰু গাড়ী এপিনে কাম চলি আছে, নেদেখাওঁগৈ যিহেতু আনবক্সিং হ'ব। আৰু পূৰা আহি আছে আৰু ধমাকা আহিব। আৰু এইপিনে আছে নিউটন। ভাই তুমি আহিলা যে, মানে ৰাতিপুৱাৰ পৰা আহি আছে, এতিয়া আহি পালেহি। আৰু এয়া আৰু ইয়াতে তাকে কাম বহুত চলি আছে, কিবা কিবি আৰু ধমাকা হ'ব। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ মোৰ দোকানলৈ। আৰু ৰাজাহঁত আহি আছে গাড়ী, যিহেতু আজি আনবক্সিং হ'ব। কালি ভিডিঅ'টোত আমি গৈ আছিলোঁ, কি বুলি কয়, গাড়ীখন ধুনীয়াকৈ আনবক্সিং কৰিম বুলি কৈ মোৰ দোকানলৈ গৈ আছিলোঁ। আৰু ধমাকা বৰষুণ দি দিলে আৰু এন্ধাৰো হৈ গ'ল। সেইটো কাৰণে ভিডিঅ' কৰিবলৈ বহুত বেছি অসুবিধা হ'ল, সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে। আৰু আজি আহি গৈছোঁ খুব ধুনীয়া এটা জেগাত। আৰু এইপিনে চাওক গাড়ী চাড়ী ৰেডি। এইপিনে আমাৰ কচুগুটি পেঞ্চা আছে, মিষ্টাৰ ৰাজা আছে, ফাৰিজ আছে আৰু মন আছে। চব এতিয়া মানে ধমাকা হ'ব ইয়াত। আৰু ইয়াৰ লগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে আপোনালোকৰ মৰম চেনেহৰ বাবে মোৰ চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। বাকী অহাটো ভিডিঅ'ত ছাবস্ক্ৰাইবাৰ 1K যে ছাবস্ক্ৰাইবাৰ হ'ল, সেইখিনি অকণমান চেলিব্ৰেশ্যন কৰিম বা কিবা এটা কৰিম বুলি ভাবি আছোঁ। বাকী এইখিনি অহাটো ভিডিঅ'ত দেখিব। বাকী মানে এতিয়া গাড়ী ফালে আগবাঢ়োঁ। আৰু এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ এই নতুন পৰ্বটো। মানে এতিয়া আমি গাড়ীখনৰ আনবক্সিং কৰিম আৰু সকলোকে মজাকে দেখাম। আৰু এইপানে লাগি গ'ল ডাঙৰকৈ মিষ্টাৰ ৰাজা। আৰু এইপানে লাগি গৈছে লগো। আৰু গাড়ীখন আঁতৰৰ পৰা চাওক। আৰু বন্ধুসকল ইয়াতে অকণমান টাইম স্পেণ্ড কৰিলোঁ। এইপিনে কচুগুটি আৰু ফাৰিজ লাগি আছে, কিবা ৰিল চিল বনাই আছে চাগে। এইপিনে ৰাজাহঁত লাগি আছে। তাকে আৰু অকণমান ৰাজাই মাতিলে আহিলোঁ, বেলুন চেলুন ধুনীয়াকৈ লগাই দিলোঁ, যিখিনি কৰিবলগীয়া আছিলে কৰি মেলি দিলোঁ। তাকে আৰু 1Kটো আহি আছে ভিডিঅ'। অহাটো ভিডিঅ'ত 1Kৰ ওপৰত হ'ব অকল ভিডিঅ'টো। তাকে বহুত বেছি মৰম দিছে আৰু আগলৈও এনেকৈ দি যাব বুলি আশা ৰাখিলোঁ। তেনে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক মাৰিব। আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু তেন্তে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ। বাই বাই।